বাদলি থাকলে আছে মৰি যায় না আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ বাৰ্ডেলিৰ বাসস্থান ওদালগুৰি ডিষ্ট্ৰিক্ট পানেৰী ইয়াৰ আমাৰ লগত আছে জয়প্ৰকাশ ৰাভা অকণমান কৈ দিয়ক আপুনি বাৰ্ডেলি বাসস্থানৰ বিষয়ে কওক সোনকালে কওক অলপমান কি কওঁ কিমান পূৰ্বৰ পৰা থাকি আছে এই বাদলিবোৰ ইয়াতে বহুত যুগৰ পৰা মোটামুটি 150 বছৰমান হ'ব হয় ইয়াৰ বাদলি থকাৰ উদ্দেশ্য কি কাৰণ ইয়াত কোনো হত্যাকাৰী নাই বাদলিৰ তাৰ কাৰণে ইয়াত বাসস্থানটো হয় অকণমান আপোনালোকক বাদলিবোৰ দেখাই দিছোঁ এফালৰ পৰা এইটো হ'ল পানেৰী আৰক্ষী থানা পুলিচ থানা এইটো হ'ল পানাৰী শ্ৰী শ্ৰী কালী মন্দিৰ অলপ দেখাই দিব পানেৰী কালী মন্দিৰটো অকণমান দেখাই দিছোঁ পানেৰী আৰক্ষী থানাখন দেখাই দিছোঁ আপোনালোকক এতিয়া আমি গছপুলি ৰুবলৈ যাব ওলাইছোঁ ওদালগুৰিত এইফালে পানেৰী থানাৰ কোৱাৰ্টাৰবিলাক দেখাইছোঁ এইফালে আমাৰ লগত আছে অমৃত ৰাভা আছে বাদলিবোৰ দেখাইছোঁ এইফালৰ পৰা আপোনালোকক